নাই নাই নবনা নবনা দিগদাৰ হৈ যাব নহ'লে। আপুনি বহুত ভয় খাইছে। মই এতিয়া ডিউটিৰ পৰা ওলাই কিবা এটা মন গ'ল, ব্ৰহ্মপুত্ৰৰ পাৰত আহিবলৈ মন গ'ল। আপুনি ব্ৰহ্মপুত্ৰখন চাব ইমান ধুনীয়াকৈ মানে বৈ আছে, আৰু আমাৰ যিটো অসমৰ যিটো নেচাৰেল বা গুৱাহাটীৰ যিটো নেচাৰেল, যোনে ইয়াত নাহে, অসমৰ বাহিৰৰ মানুহ বা অসমৰ কথা বুজি নাপায়। নেক্সট কথা, গুৱাহাটীত যদি নাহে গুৱাহাটীৰ পৰিৱেশটো বুজি নাপায়। আপুনি চাব ব্ৰহ্মপুত্ৰৰ পাৰত গুৱাহাটীখন চাব ইমান ধুনীয়াকৈ আপোনাৰ গাড়ীবিলাক গৈ আছে, পূৰা খালি গছ গছনি কাটি পাহাৰবিলাক ধ্বংস কৰি আছে। আপুনি চাব ইয়াৰ পৰা কামাখ্যা পাহাৰখনো আপোনাৰ ইয়াৰ পৰা ইমান ধুনীয়াকৈ দেখা পায়। ইয়াত চাওক, নেক্সট কথা চাওক, লাচিতৰ মূৰ্তিটো ইয়াত বনাইছে, ইমান ধুনীয়াকৈ বনাইছে কুৰুমুৰুকৈ দেৱৰ দিনত, তো দেখিবলৈ কিবা এটা ভাল লাগে। আৰু ইয়াত এটা মই নেক্সট এটা কথা ক'ব বিচাৰোঁ, আমাৰ অসমৰ যিবিলাক মানুহ আছে বা অসমৰ বাহিৰৰ মানুহ আছে, এতিয়া চাওক বৰ্তমান আমাৰ গভমেণ্টখনে গুৱাহাটীটো উত্তৰ-গুৱাহাটী এখন ব্ৰিজ বনাই আছে। তো আমি ব্ৰিজখনৰ ওচৰত গ'লোঁ ভিডিঅ'টো বনাবৰ কাৰণে, তো তাত ভিডিঅ' বনাব নিদিয়ে, এলাও নাই, আপোনাৰ ফটো ল'ব নিদিয়ে, এলাও নাই। কিন্তু আমি দূৰৰ পৰা এটা ল'বলৈ চেষ্টা কৰিছোঁ। আপুনি চাব অলমষ্ট যিকেইটা বিম আছে, বিমকেইটা আপোনাৰ প'ষ্টকেইটা ক্লিয়াৰ হৈ গৈছে। আমি ইয়াৰ পৰা যিমানখিনি মোৰ দেখিছোঁ এটা হোৱা নাই। নেক্সট আপুনি যাব, যেতিয়া উত্তৰ-গুৱাহাটীৰ পৰা ব্ৰিজখন আহিব, গুৱাহাটীত লিংক আপ হ'ব, লিংক আপ বুলি এটা আপোনাৰ ভৰলুৰ পৰা এটা কি কৈছে আপোনাৰ সোণাপুৰ হাইস্কুলৰ বেক চাইডে গুচি গৈছে, যিটো আপোনাৰ মালিগাঁও চাইড ওলাব পাৰিব, আৰু এটা আপোনাৰ ফেঞ্চি বজাৰ মাছখোৱা চাইডে এটা আহিছে। তো এই ব্ৰিজখন হোৱাৰ ফলত আমাৰ গুৱাহাটী হওক বা গুৱাহাটীৰ ইটো চাইডৰ যিবিলাক মানুহ আছে, আপোনাৰ উত্তৰ গুৱাহাটী হওক বা মঙলদৈ, চিপাঝাৰ, নলবাৰী বহুতখিনি সুবিধা হ'ব। আৰু এইটো সঁচাই গভমেণ্টে এইটো বহুত ভাল প্ৰজেক্ট কৰিছে। মই ভাবোঁ এইটোৱে ডাঙৰ প্ৰজেক্ট নেকি, গম নাপাওঁ হয়নে নহয়, কিন্তু এইটো সঁচাকৈ এইটো হোৱাৰ পিছত মানে উত্তৰ গুৱাহাটীখন হওক বা এই ছাইডটো হওক বহুতখিনি ডেভেলপ হ'ব, ডেভেলপ হৈছে অলৰেডি আৰু বহুত ডেভেলপ হ'ব। আৰু মই যিমান দূৰ জানো হয়তো 1 ইয়াৰ মানত ব্ৰিজখন ওলাই যাব লাগে, কাৰণ আমি ওচৰত গ'লে ব্ৰিজখন চালোঁ আৰু প্ৰায় ব্ৰিজখন কমপ্লিট হৈছে। তাৰে মাজতো মই 2-এটা দৃশ্য ল'বলৈ চেষ্টা কৰিছিলোঁ। আপোনাক মই দৃশ্যকেইটা ভিডিঅ'টোৰ লগত লিংক আপ কৰি দিম, যিটো মই বনাই আছোঁ তাৰ লগত মই যিকেইটা দৃশ্য ল'বলৈ পাৰিলোঁ। আপোনাৰ এই যিখন গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজ আছে, এই ব্ৰিজখন বনাই আছে SP ছিংগল কনষ্ট্ৰাকশ্যন নামৰ কোম্পানী এটা বনাই আছে, আৰু পূৰা জবৰদস্ত তেওঁলোকে কাম কৰি আছে, আপোনাৰ দিনে ৰাতি কাম চলি আছে। আৰু মই যিটো এই দৃশ্যটো লৈ আছোঁ বৰ্তমান, এই দৃশ্যটো হ'ল আপোনাৰ সোণাৰাম হাইস্কুল খেলপথাৰৰ বেক চাইডত হয়, ভৰলুত সেইপিনে এটা ৰাস্তা ধুনীয়াকৈ লৈ গৈছে, যিটো মালিগাঁও ব্ৰিজখনৰ লগত এড কৰিব। নেক্সট এটা ছাইড যাব আপোনাৰ কাছাৰী ছাইড যাব, কাছাৰী ছাইডটো বনাই আছে, ইয়াত অলৰেডি ওপৰৰ প্লেটবিলাক পেলাইছে, এই চাইডে ভিডিঅ'টো দেখাইছোঁ মই, ওপৰৰ প্লেটবিলাক পেলাইছে ইয়াতে। নেক্সট কথাটো ইয়াত মই ভিডিঅ' কৰা বা ফটো মাৰাৰ এলাও নাই, আগত নিউজ এটাই বুলি বেয়াকৈ নিউজ কৰিছিল। তাৰ মাজতো মই যিমানখিনি পাৰোঁ আপোনালোকক ব্ৰিজখনৰ দৃশ্য কেইটামান দৃশ্য দেখাবলৈ মানে ট্ৰাই কৰিছোঁ, চেষ্টা কৰি আছোঁ আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে। আৰু এইখন হোৱাৰ পিছতো গমেই পাব আপোনালোকে প্ৰত্যেকৰে বহুত সুবিধা হ'ব, বনাই আছে বেছি দিন হয়তো ল'লোঁ আৰু তো লিংক আপ কৰি দিম। নেক্সট এটা কথা কওঁ চাওক, আমি গুৱাহাটীখন কি কৰিছোঁ, ইমান প্ৰকৃতিৰ মাজত থকাৰ পিছতো আমি পাহাৰবিলাক কাটি হওক ধ্বংস কৰি আছোঁ। তো আৰু নেক্সট এটা কথা কওঁ, আমি চাওক আমি আমাৰ গুৱাহাটীখন বা অসমখনত ইমান ধুনীয়া নদী এটা আছে, ব্ৰহ্মপুত্ৰ নদী বৈ আছে, উপনদীবিলাক আছে, তাৰ পিছতো আমাৰ কিবা খেতিয়কবিলাকে টাইমত পানী নাপায়। তো আমাৰ চৰকাৰে যদি কিছুমান এনেকুৱা প্ৰজেক্ট লয়, য'ত ব্ৰহ্মপুত্ৰৰ লগত লিংক আপ কৰিব পাৰে, য'ত আমাৰ খেতিয়কবিলাকে পথাৰত খৰালি দিনত পানীটো এভেইলেবল হয়, তো খেতিবিলাক যদি ভাল হয়, এইটো মই ভাবোঁ যে ভাল হয়। আৰু নেক্সট এটা মই কথা কওঁ, মই এটা কথা মোৰ নিজৰ এইটো মানে বিবেকে কয়, আমাৰ গুৱাহাটীখন বা অসমখন যদি ক'ৰবাত ডেভেলপ কাণ্ট্ৰিত থাকিলে হয় ন, হয়তো কিন্তু আমি বহুত আগত থাকিলোঁ হয়। তাৰপিছত ইমান ধুনীয়া এটা নদী থকাৰ পিছত, ইমান প্ৰাকৃতিক সম্পদ থকাৰ পিছতো মানে আমি মানে কি হয়, খৰালি দিনত পানী নাথাকে, বাৰিষা দিনত ধ্বংস হৈ যায় অসমখন। তো কিনো ক'ম আৰু ইয়াতকৈ বেছি। তো আহি ভাল লাগিল, ইয়াত ব্ৰিজখন বনাই আছে, ব্ৰিজখন দেখাব চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত। আৰু ব্ৰিজখনৰ যিটো আমাৰ বহুতখিনি সুবিধা হৈ যাব। ঠিক আছে, ধন্যবাদ আৰু আজিলৈ।